ভাগত ভাগ কৰিছিলে। এটা হৈছে হেৰিডিটেৰী মানে বংশগত, এটা হৈছে এনভাইৰমেণ্টেল মানে যিটো পৰিৱেশৰ ওপৰত, আৰু এটা হৈছে চাইক'লজিকেল। মই আজি এনেকুৱা এটা ডক্টৰ নৱনীত বৰুৱা ছাৰক মই আগতেও এইটো কথা কৈছোঁ যে ছাৰ যেতিয়া থাকে মই অনুভৱ কৰোঁ ৰুদ্ৰ বৰুৱা ছাৰক সশৰীৰে লগ পোৱাৰ সৌভাগ্য হোৱা নাই, এজন শিল্পী সান্নিধ্য অনুভৱ কৰোঁ ছাৰৰ কথাৰ পৰা, ছাৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা মৰম এইবিলাকৰ পৰা। কিন্তু আজি মলয় বাইদেউক আজি লগ পাই এনেকুৱা লাগিছে মোৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ সান্নিধ্যটো অনুভৱ কৰিছোঁ। তেখেতৰ উপস্থিতিয়ে সেইখিনি সান্নিধ্য দিছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে জীৱন বৃত্তত লিখিছিলে ডক্টৰ নমল চন্দ্ৰ বৰাৰ লগত মোৰ সম্পৰ্ক শ্ৰদ্ধা আৰু মৰমৰ। মই অনুভৱ কৰিছোঁ ডক্টৰ নৱনীত বৰুৱা ছাৰে বাইদেউক চাগে সেই ধৰণৰ মৰম আৰু শ্ৰদ্ধাৰ সম্পৰ্কেৰে মানে বাইদেউক এটা বান্ধ খাই আছে, মই তেনেকুৱা অনুভৱ কৰিছোঁ। আৰু ব্যক্তিগতভাৱে মই ক'ব বিচাৰিছোঁ বাইদেউ মলয় বাইদেউ বুলি ক'লে যদিও আমি তেখেতক লগ পোৱা নাই, আজি লগ পাইছোঁ, কিন্তু বাইদেউ হিচাপে অনুভৱ কৰোঁ। মানে বাইদেউ আমাৰ শ্ৰদ্ধাৰ, তেখেত বহুত মৰমৰ। এইখিনি কৈ মই মোৰ আৰু কাৰোবাৰ কিবা